ওম বক্রতুণ্ড মহাকায় সূর্যকোটি সমপ্রভম নিৰ্বিঘ্নম কুৰুমে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'স্বৰূপলৈ সকলোকে স্বাগত জনাইছোঁ। যিহেতু ৰাহু আৰু কেতু 29 তাৰিখ জুন মাহৰ আৰু 14 আহাৰত সঞ্চাৰ হ'ব গৈ আছে। সঞ্চাৰ মানে হ'ল এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰা। এতিয়া ৰাহু বহি আছে যিটো মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, আৰু কেতু যিহেতু কন্যা ৰাশিত বহি আছে, কন্যা ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব। বাকী গ্ৰহবিলাক যেনেকৈ মেঘ, বৃষ, মিথুন, কৰ্কট এনেকৈ যায়, আৰু ৰাহু কেতু সদায় উল্টাকৈ ঘূৰে, ঘড়ী কটাৰ নিচিনাকৈ ঘূৰে। ঘড়ী কটা আৰু বাকী গ্ৰহবোৰ ঘড়ী কটাৰ এগেইনষ্টত ঘূৰে। গতিকে ঘড়ী কটাৰ দৰে যে ঘূৰে, কি কাৰণে ঘূৰে, ৰাহু কেতু কি কাম কৰে? ৰাহু কেতুৰ কাম হৈছে পূৰ্বজন্মৰ কৰ্মফল। আপুনি 2-3টা জন্মৰ আগত যিমান কৰ্মফল কৰিছিলে বা আমি কৰিছোঁ, তাৰ ফলবিলাক ৰাহু কেতুই মনত কৰি এই সময়ত ৰাহু কেতুৰ সঞ্চাৰৰ সময়ত সেই ফলবিলাক দি থাকে। যিসকলে ভাল ফল কৰি গৈছিলে আগতে পূৰ্বজন্মত, তেওঁলোকে ভাল ফল লাভ কৰিব। যিসকলে বেয়া কৰ্ম কৰি গৈছিলে, বেয়া ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত আমি যদি চোৱা যায়, ৰাহু কেতুৰ সঞ্চাৰৰ সময়ত এতিয়া কোন ৰাশিৰ কোন ভাগত আছে বা থাকিব বা সঞ্চাৰ হ'ব, এই হিচাপত কিছু ফল পাব। ইয়াৰ লগতে আমি অকল ৰাহু কেতুৰ ধৰক কি বেয়া দিব বা ভাল ফল দিব এইটো চালেও নহ'ব। আমি লগতে নিজৰ আশাৰা বা পুষ্টি জন্মচক্ৰটো চাব লাগিব। জন্মচক্ৰত যিসকল জাতক জাতিকাৰ ৰাহু ভাল ঠাইত বহি আছে, মানে সিংহ ৰাশিতে বহি আছে, কিন্তু আপোনাৰ ষষ্ঠপতি বা ষষ্ঠত বহি আছে বা একাদশত বহি আছে, নাইবা তৃতীয়ত বহি আছে, এনেকুৱা যদি ভাল ঠাইত বহি আছিলে আৰু এতিয়াও যদি ভাল ঠাইত বহে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যিসকলৰ বেয়া ঠাইত বহি আছিলে, ধৰক লগ্নতে, এতিয়া লগ্ন যদি চোৱা যায়, যিসকলৰ কুম্ভ লগ্ন, তেওঁলোকৰ যদি এতিয়া আকৌ কুম্ভ লগ্ন হোৱাৰ লগে লগে কুম্ভ ৰাশি যেতিয়া প্ৰৱেশ কৰিব ৰাহু, তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। তেনেকুৱা আমি সেই বস্তুটো চাব লাগিব ৰাহু কেতুৰ ক্ষেত্ৰত। মই ৰাহুৰ বিষয়ে আপোনালোকৰ ৰাশিকেইটাত কৈ দিম কি ফল পাব। এতিয়া প্ৰথমতে যদি আমি মেষ ৰাশি চাওঁ, মেষ ৰাশিৰ যিহেতু একাদশ, ৰাহু বহিছে একাদশত। একাদশত ৰাহু বহাত তৃতীয় ষষ্ঠ একাদশত ভাল ফল প্ৰদান কৰে বুলি আমি সকলোৱে জানো। কিন্তু এটা বস্তু চাব লাগিব যে একাদশ স্থানত যিহেতু এইটো কৃতকাৰ্যতা বা ছাকচেছ, গতিকে অধিপতি হৈছে শনি। শনিয়ে সকলোতে কিছু সৰু সুৰা বাধাও দিয়ে। যিসকল জাতক জাতিকাৰ শনি তুংগ বা শনি স্ব ৰাশি, মানে নিজৰ ৰাশিত বহি আছে, তেওঁলোকৰ কাৰণে ৰাহুৱে কিন্তু অলপ ভাল ফলে প্ৰদান কৰিব মেষ ৰাশিৰ যিসকলৰ। আৰু যে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয় ষষ্ঠ একাদশত ৰাহু বহি আছে, তেতিয়া ভাল ফল প্ৰদান কৰিব। ৰাহুৰ ক্ষেত্ৰত যান বাহন লাভ, আই ইনকাম লাভ হ'ব, ছাকচেছ হ'ব। ছাকচেছ মানে যিকোনো আপোনালোকে গৃহ নিৰ্মাণ কৰিলেও ছাকচেছ হ'ব। কিছুমানে কি হয়, গৃহ নিৰ্মাণ কৰি আছে কিন্তু শেষ কৰিব পৰা নাই। কিছুমানে চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰি আছে কিন্তু আগবাঢ়িব পৰা নাই, অকণমানৰ কাৰণে ফেইল কৰে। তেনেকুৱা ছাকচেছটো আপোনালোকৰ হ'ব। আৰু যিহেতু আপোনালোকৰ ৰাশিৰ অধিপতি মংগল বহি আছে পঞ্চমত, গতিকে পঞ্চমৰ পৰা যদি চোৱা যায়, গতিকে সপ্তমত ৰাহু আৰু মংগলৰ দৃষ্টিগোচৰ হৈছে। গতিকে তেনে ক্ষেত্ৰত ৰাহু আৰু মংগলৰ যদি চোৱা যায়, ৰাহুৰ শত্ৰু ৰবিচন্দ্ৰ মংগল, গতিকে শত্ৰুৰ দৃষ্টিও পৰিছে ৰাহুৰ মানে গ্ৰহত। তেনে ক্ষেত্ৰত জাতক জাতিকাসকলে কিছু ৰাহুৰ প্ৰতিকাৰ কৰাও দৰকাৰ। ৰাহুৰ প্ৰতিকাৰ গোটেই সহজ, মন্ত্ৰবিলাক আছে ৰাহুৰ, জপ কৰি থাকিব মংগলবাৰ শনিবাৰে ৰাহুৰ সময়ত, ৰাহু কালত, বা মংগলবাৰ শনিবাৰে ৰাতিও পাৰে, তেতিয়া মানে ভাল ফল লাভ কৰাৰ চান্স আছে। তথাপিও আপোনালোকৰ আই ইনকাম বৃদ্ধি হ'ব এয়া মেষ ৰাশিৰ জাতক জাতিকাসকলৰ। গতিকে মেষ ৰাশিসকলেও কিছু অলপমান সাৱধান অৱলম্বন কৰিব, যিহেতু ৰাহু নিচস্ত। আৰু যদি চোৱা যায়, বিদেশ ভ্ৰমণৰো যোগ অলপ দেখা যায়। যিসকলে পঢ়ি আছে তেওঁলোকৰো কিন্তু যিহেতু পঞ্চম স্থান উচ্চ শিক্ষা স্থান, উচ্চ শিক্ষাৰ অধিপতি যিহেতু ৰবি আৰু ৰাহু, সকলোৱে জানে ৰবি ৰাহু যদি মিলন হয় তেতিয়া গ্ৰহণযোগ হয়। গতিকে তেনে ক্ষেত্ৰত ৰাহু ৰবিৰ কাৰণে গ্ৰহণযোগ অকণমান আছে। গতিকে পাৰিলে ৰাহুৰ লগতে ৰবিৰো প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। বৃষ ৰাশি যদি চোৱা যায়, যিহেতু কৰ্মস্থানত ৰাহু বহিছে,
আৰু যিসকল জাতক জাতিকাৰ ৰাহু সঞ্চাৰৰ সময়ত অন্য এটা গ্ৰহ সঞ্চাৰ হয় আৰু যদি ৰাহু কৰ্মস্থানত আছে আৰু কৰ্মস্থানত হৈ যদি সঞ্চাৰ হৈছে তেতিয়াহ'লে আপোনালোকৰ ট্ৰেন্সফাৰ যোগো থাকিব। বৃষ ৰাশিৰ ট্ৰেন্সফাৰ যোগ আছে। যদি কোৱা দূৰত কাম কৰি আছে বা দূৰত চাকৰি কৰি আছে, যদি ট্ৰেন্সফাৰ পোৱা নাই, ট্ৰেন্সফাৰ ল'ব ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিলে এইটো বছৰত পাব। কিন্তু এটা বস্তু চাব লাগিব যে এতিয়া ৰাহুৰ সময়, ৰাহুৰ লগতে যদি আপোনালোকৰ গ্ৰহ ভাল গ্ৰহ ৰাহুত বহি আছে বা ৰাহুত দৃষ্টি দিছে তেতিয়াহ'লে ভাল ট্ৰেন্সফাৰ হ'ব। আৰু যদি মংগল, শনি তেনেকুৱা বেয়া গ্ৰহৰ প্ৰভাৱ পৰে তেতিয়া কিন্তু ভাল ট্ৰেন্সফাৰ নহয়, কেতিয়াবা অলপ বেয়া ট্ৰেন্সফাৰো হয়, মানে দুৰ্গম ঠাইত এনেকুৱা। গতিকে ভাল ট্ৰেন্সফাৰ হ'বৰ কাৰণে আপোনালোকৰ কিন্তু ভাল গ্ৰহ এটাৰ প্ৰয়োজন। যদি আপোনালোকৰ আছে তেতিয়াহ'লে ভাল ট্ৰেন্সফাৰ হ'ব। আৰু কৰ্মত কিন্তু উন্নতি হ'ব। যিসকল জাতক জাতিকাই কৰ্ম পোৱা নাই তেওঁলোকে LIC এজেণ্ট হ'ব পাৰে বা LICত চাকৰি কৰিব পাৰে, LIC বিচাৰিব পাৰে, বেংকত চাকৰি কৰিব পাৰে। বেংকত সোনকালে আপোনালোকে চৰকাৰী চাকৰি নহ'লেও বেংকত চাকৰি সোনকালে পাব বা বেংক, LIC এইবিলাকত, যিহেতু কৰ্মত ৰাহু বহিছে। আৰু এই ৰাহুই 1.5 বছৰ ধৰি আপোনালোকক ফল দিব। এই 1.5 বছৰ ভাল বেয়া সকলো ফলে দিব। মাজে মাজে কিছু বেয়া কৰিলেও কিন্তু ভালো কৰিব। মিথুন ৰাশি যদি চোৱা যায়, মিথুন ৰাশিৰ জাতক জাতিকাৰ নৱম স্থানত বহিছে ৰাহু, গতিকে নৱম ভাগ্যস্থান। ভাগ্যস্থানত যদি ৰাহু বহে ভাল কামত ইমান ভাল ভাগ্য নিদিয়ে। আপোনালোকে কিন্তু যিসকলে জুৱা খেলে, বেয়া কাম কৰে বা চোৰ ডকাইত কৰে তেওঁলোকৰ কাৰণে অলপ কিছু হ'ব যদিও কিন্তু ধৰা পৰাৰ চান্স আছে। গতিকে আপোনালোকে বেয়া কাম নকৰিব, পাৰিলে ভাল কামত অলপ আগবাঢ়ক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। ভাগ্য কিছু অকণমান উদয় হ'ব। কিন্তু শনি যিহেতু আপোনালোকৰ দশম স্থানত বহি আছে শনি, গতিকে দশমৰ একাদশ শনি আৰু ৰাহু মোটামুটি একেলগে আছে, অকণ ইফাল সিফাল। গতিকে শনি ৰাহুৰ কাৰণে আপোনালোকে শনিৰো অলপ প্ৰতিকাৰ কৰিব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। আৰু ভাগ্যত কিন্তু অকণমান বেয়াও কৰিব ৰাহুই। গতিকে ভাগ্যৰ কাৰণে ৰাহুৰ আপোনালোকে প্ৰতিকাৰ ল'ব, তেতিয়া 1.5 বছৰ কাৰণে ভাল ফল লাভ কৰিব। আৰু যিসকলে জাতক জাতিকাই পঢ়া শুনা কৰি আছে, ল'ৰা ছোৱালী উচ্চ শিক্ষা, তেওঁলোকৰ যিহেতু দ্বাদশপতি শুক্ৰ একাদশত আছে, গতিকে দ্বাদশত শুক্ৰ সঞ্চাৰ হোৱা সময় আহি পৰিছে, সময় বেছি সময় নাই। সঞ্চাৰ হোৱাৰ লগে লগে আপোনালোকৰ কিন্তু বিদেশ ভ্ৰমণ অলপ যোগ থাকিব আৰু পঢ়া শুনাৰ কাৰণে বিদেশ ভ্ৰমণ। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে পঢ়া ল'ৰা ছোৱালী কিন্তু বিদেশ ভ্ৰমণ কৰিব পাৰিব, পঢ়াৰ কাৰণে হওক বা ফুৰাই হওক যাব পাৰিব। যদি আমি কৰ্কট ৰাশি চাওঁ, কৰ্কট ৰাশিৰ অষ্টমত আছে। অষ্টম স্থান হৈছে আয়ুস স্থান বা মৃত্যু স্থান। গতিকে অষ্টম স্থানত গ্ৰহ এটা বহিলে ভাল ফল প্ৰদান কৰে যদিও যিহেতু ৰাহু বা কেতু এইবোৰ মানে অশুভ গ্ৰহ, গতিকে কৰ্কট ৰাশিৰ ক্ষেত্ৰত কিন্তু ৰাহু অকণমান অশুভ। এইটো ৰাহুৰ দৃষ্টি আপোনাৰ দ্বিতীয় স্থানত পৰিছে, ধনস্থানত। হাতত টকা পইচাৰ ক্ষেত্ৰত অকণমান অভাৱ অনাটন হ'ব, খৰচ বৃদ্ধি হ'ব। ভাল কামত যদিও খৰচ হ'ব তথাপি কিন্তু খৰচ বৃদ্ধি হ'ব আপোনালোকৰ। গোটেই বছৰটো 1.5 বছৰ ধৰি খৰচ কিন্তু অত্যন্ত হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে চাই চিতি চলিব। আৰু কিছু ক্ষেত্ৰত টকা পইচা মাৰা যোৱা অলপ চান্স থাকিব, গতিকে অকণমান চাই চিতি চলিব কৰ্কট ৰাশি জাতক জাতিকাসকলে। গতিকে অষ্টম আপোনাৰ নকল আয়ুস স্থান, গতিকে সৰু সুৰা পেটৰ অসুখ, পেটৰ বেমাৰ, পেটৰ বিষ, গাৰ বিষ, ভৰিৰ বিষ এইবিলাক মানে হ'ব পাৰে কৰ্কট ৰাশিৰ। এনেহ'লে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অলপ ৰাহুৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ সিংহ ৰাশিৰ যিহেতু সপ্তমত বহিছে ৰাহু 1.5 বছৰৰ কাৰণে। সপ্তম স্থান হৈছে প্ৰতিপত্নী স্থান, গতিকে প্ৰতিপত্নীৰ ক্ষেত্ৰত যিসকল বিয়া বাৰু হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত অকণমান বিবাহত বাধা আহিব। আৰু যিহেতু সপ্তম স্থানত ৰাহুৰ দৃষ্টিও পৰিছে, সপ্তম পতি হৈছে ৰবি, গতিকে সপ্তম পতি ৰবি আৰু ৰাহুৰ দুটা মানে অশুভ আৰু শত্ৰু। গতিকে শত্ৰু হিচাপত শত্ৰুৰ গৃহত দৃষ্টি পৰাৰ কাৰণেও অকণমান অশুভ। গতিকে ভাদ মাহটো আপোনালোকে অলপ চাই চিতি চলিব। ভাদ মাহত অকণমান কাটা চিঙা যোগ, পৰা ভৰা যোগ, অলপ পেটৰ অসুখ হোৱা যোগ এইবিলাক থাকিব ভাদ মাহটোত। গতিকে অসমীয়া ভাদ মাহ হিচাপত আপোনালোকে অলপ চাই চিতি চলিব। গতিকে বিবাহৰ ক্ষেত্ৰত মই আকৌ ক'লোঁ, বিবাহৰ ক্ষেত্ৰত আপোনালোকে যদি বিবাহত আগবাঢ়িব ইচ্ছা কৰে বিবাহৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। বিবাহৰ আগত বা বিবাহৰ আপোনাৰ ল'ৰা ছোৱালী চালে বা বিবাহ পাতিম বুলি যদি ভাবিছে। আৰু যিসকল বিবাহ হৈছে তেওঁলোকৰ কিন্তু প্ৰতিপত্নী স্থানটো বহুত ঠিক নহয়, যিহেতু সপ্তম স্থানত ৰাহু বহিছে নিচস্থ হৈ, আৰু আপোনাৰ ৰাশিতে বহিছে কেতু। ৰাহু আৰু কেতুৰ এটা সম্বন্ধ হৈছে, গতিকে সম্বন্ধ হোৱাৰ কাৰণে প্ৰতিপত্নীৰ ক্ষেত্ৰত কিছু অকণমান বাধা বিঘিনি, হাই কাজিয়া, সৰু সুৰা কৰ্মত বাধা
চাকৰিত ক্ষেত্ৰত বাধা এনেকুৱা মানে বাধা বিঘিনিবিলাক আহিব পাৰে। আপোনালোকে প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু যদি আমি চাওঁ কন্যা ৰাশি, যিহেতু কন্যা ৰাশিৰ পৰা কেতু সঞ্চাৰ হৈ দ্বাদশত গ'ল আৰু ষষ্ঠত গৈছে ৰাহু। গতিকে তৃতীয় ষষ্ঠ একাদশত ৰাহুই ভাল ফলে প্ৰদান কৰে। ৰাহু যিহেতু নিচস্থ, গতিকে নিচস্থ হোৱাৰ কাৰণে ৰাহুৰ সৰু সুৰা অলপ প্ৰতিকাৰ কৰিব। যিসকল জাতক জাতিকা কন্যা ৰাশি, যিসকলৰ সৰু সুৰা বেমাৰ আজাৰ হৈ আছিলে, পেটৰ বেমাৰ, পেটৰ বিষ, গাৰ বিষ, ভৰিৰ বিষ, মূৰৰ বিষ, এইবিলাক কাটা চিঙা এইবিলাক কিন্তু এতিয়া অলপ কমি যাব। এই 1.5 বছৰৰ কাৰণে কিছু কম হ'ব আৰু স্বাস্থ্যৰ কিছু উন্নতি হ'ব। যদিও নিচস্থ আছে, যিহেতু শনি আপোনালোকৰ সপ্তমত শনি আছে, সপ্তম শনিয়ে কিছু ক্ষেত্ৰত শুভ কৰে, কিছু ক্ষেত্ৰত অশুভ কৰে, কিছু বাধা বিঘিনিও দিয়ে। গতিকে ৰাহু শনি একেলগে আছে। আপোনালোকে যিমান পাৰে ৰাহুৰ প্ৰতিকাৰ কৰক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। কিন্তু হ'লেও আগতকৈ কিন্তু ভাল ফলে প্ৰদান কৰিব। ষষ্ঠত যিহেতু অতি শুভ, যদিও স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান অশুভ আছিল যদিও এতিয়া বহুখিনি ভাল হ'ব 1.5 বছৰৰ কাৰণে। গতিকে আপোনাৰ ৰাশিৰ অধিপতি আছে বুধ যিহেতু বৰ্তমান ভাল ঠাইত গৈ আছে। মিথুন ৰাশি আছে স্বৰ ৰাশি বা নিজৰ ৰাশি যেতিয়া গ্ৰহ এটা বহে ভাল ফল প্ৰদান কৰে। এতিয়া তুলা ৰাশিৰ পঞ্চম বহিছে ৰাহু। পঞ্চম স্থান আমাৰ বহুকেইটা বস্তু চাব পাৰি। পঞ্চম স্থান হৈছে যিহেতু উচ্চ শিক্ষা স্থান, পুত্ৰ স্থান, গতিকে কৰ্মস্থানো হয় অলপমান। তেনে ক্ষেত্ৰত কৰ্ম কিছু অকণমান সৰু সুৰা বাধা বিঘিনি থাকিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু অকণমান বাধা বিঘিনি থাকিব। আৰু তুলা ৰাশিৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে ল'ৰা ছোৱালীবিলাকৰ। গতিকে অলপ ধ্যান দিব। বাধা বিঘিনি বা পঢ়া দুখ পোৱা, অকণমান বিষ, গাৰ বিষ, পেটৰ বিষ এইবিলাক হ'ব পাৰে স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে। আৰু উচ্চ শিক্ষাৰ কাৰণে যিহেতু একাদশত বহি আছে কেতু আৰু দ্বাদশপতি হৈছে বুধ যিহেতু আপোনাৰ নৱম স্থানত বহিছে। নৱম স্থানত বহোতে বুধে কিছু অলপমান সহায় কৰিব আপোনালোকক। আৰু ৰাহুৰ ক্ষেত্ৰত যিহেতু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অলপ বাধা বিঘিনি আহিব। উচ্চ শিক্ষা যিসকলে কৰি আছে, যদি ক'ৰবাত যাব ইচ্ছা কৰে, দূৰভ্ৰমণ কৰিব ইচ্ছা কৰে, অকণ বাধা বিঘিনি আহিব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। আৰু ৰাহুৰ কাৰণে ছিন্নমস্তা কৱচ ল'ব পাৰে আপোনালোকে, যিহেতু উচ্চ শিক্ষাৰ শিক্ষাৰ্থী। গতিকে এতিয়া যে আমি চাওঁ বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থান, গৃহ, মাতৃ, বন্ধু, প্ৰাইমাৰী শিক্ষা এইবিলাক মানে সকলো চতুৰ্থত ধৰে। চতুৰ্থ স্থানৰ পৰা আমি চাব পাৰোঁ। গতিকে ফ'ৰ্থ হাউচৰ আপোনাৰ বহি আছে ৰাহু যিহেতু নিজ হৈ আছে আৰু আপোনাৰ দৃষ্টিও দিছে। দৃষ্টি দিয়াৰ কাৰণেও যিটো আপোনাৰ কৰ্মস্থানো হয়। তেনে ক্ষেত্ৰত আপোনালোকে যিহেতু ৰাহুৰ ক্ষেত্ৰত চতুৰ্থত কিন্তু কিছু অলপমান বাধা বিঘিনি আহে। গতিকে পঢ়াৰ ক্ষেত্ৰত অকণমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়া শুনাত অকণমান সমস্যা আহিব। আৰু পেটৰ বিষ, গাৰ বিষ এইবিলাক হ'ব পাৰে সৰু সুৰা। তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান থাকিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাৱধান থাকিব। মাতৃৰ কিছু সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, যিটো মাতৃস্থানত ৰাহু বহিছে, অধিপতি যিহেতু শনি। গতিকে গৃহ নিৰ্মাণ যদি কৰি আছে, গৃহ নিৰ্মাণত কিছু বাধা আহিব। যিসকলৰ আধা হৈ আছে, গতিকে আধাৰ পৰা শূন্য হ'বৰ কাৰণে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব, নহ'লে ঘৰ আধৰুৱা হৈ থাকিব। যিমান কষ্ট কৰিলেও আগবাঢ়িব নোৱাৰিব পাৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। গতিকে গৃহ, যান বাহনত যদি বাধা চলি আছে বা এতিয়াও সৰু সুৰা বাধা হৈ পৰে, পাৰিলে 29 তাৰিখৰ আগত যদি আপোনালোকে সৰু সুৰা যান বাহন কিনিব লগা আছে কিনি ল'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত আমি চাব লাগিব, যিহেতু গৃহ আৰু হাই ইনকাম, যান বাহন এইবিলাক বিজনেছতো কিছু অকণমান লোকচান হ'ব পাৰে আপোনালোকৰ বৃশ্চিক ৰাশিৰ। গতিকে বেপাৰ বাণিজ্য কৰে যদিও চাই চিতি কৰিব। গতিকে আৰু এটা বস্তু আমি চাব লাগিব, চতুৰ্থ স্থান কিছু ক্ষেত্ৰত বিয়া বাৰুতো অলপমান লেট হ'ব পাৰে আপোনালোকৰ। যিহেতু সপ্তমপতি শুক্ৰ যিহেতু বৰ্তমান শুক্ৰ ঘৰ পোৱা নাই, পাব, কিন্তু তথাপিও ৰাহুৰ অলপমান সমস্যা আছে শুক্ৰ আৰু ৰাহুৰ ক্ষেত্ৰত। গতিকে ৰাহুৰ প্ৰতিকাৰ কৰিলেহে কিন্তু আপোনালোকৰ বিয়া বাৰুৰ ক্ষেত্ৰতো অলপ আগবাঢ়িব পাৰিব। আৰু বিশেষকৈ প্ৰাইমাৰী শিক্ষাৰ্থীসকলে ৰাহুৰ প্ৰতিকাৰ কৰিব। আপোনালোকে বগা চন্দনৰ শিপা মানে মূল সৰু এটা ৰূপৰ তাবিজ বা তামৰ তাবিজত ভৰাই ল'ব। ভৰাই উঠি ল'ৰা হ'লে সোঁ হাতত, ছোৱালী হ'লে বাওঁ হাতত ধাৰণ কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। আকৌ কৈছোঁ, আপোনালোকে
বগা মূল বগা শিপা ধাৰণ কৰিব। তাৰপিছত এইটোত ভয় ল'ব পাৰে, তাৰিব পাৰে। গতিকে এতিয়া আহিছোঁ ধনুৰাশিৰ আছে তৃতীয়ত। তৃতীয় ষষ্ঠ একাদশত অতি হ'ব। কিন্তু ৰাহু নিজ কাৰণেহে কিন্তু অকণমান সমস্যা কৰিব। তৃতীয় হৈছে ভাতৃস্থান। ভাতৃৰ সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে। গতিকে সাহস, ফূৰ্তি আৰু কমিউনিকেশ্যন, যিসকলে ইউটিউবাৰ আছে, যিসকলে নিউজ চেনেল কৰে, যিসকল সাংবাদিক আছে, তেওঁলোকৰ কিছু অকণমান অসুবিধা থাকিব। তেওঁলোকে সাংবাদিক হওক, ইউটিউবাৰ হওক, নিউজ চেনেল হওক, যিকোনো ক্ষেত্ৰত যিসকলে মিডিয়া বা কমিউনিকেশ্যন মিডিয়া এইবিলাকৰ ক্ষেত্ৰত কিন্তু অকণমান অসুবিধা আছে। যিহেতু তৃতীয় স্থান আমি কমিউনিকেশ্যন বুলিও কওঁ। আৰু ভাতৃ, সাহস এইবিলাক কিন্তু অকণমান বাধা বিঘিনি আহিব। যিসকল সাংবাদিক আছে তেওঁলোকে কিছু অকণমান চাই চিতি চলিব। গতিকে ৰাহুৰ কাৰণে ইউটিউবাৰসকলে কিন্তু চাই চিতি চলিব। কিন্তু কমিউনিকেশ্যন অলপ ব্ৰেক হ'ব পাৰে। মানে ইজনৰ সিজনৰ লগত অকণমান মনোমালিন্য হ'ব পাৰে। আনৰ লগত কমিউনিকেশ্যনত মনোমালিন্য হ'ব পাৰে। বন্ধুৰ পৰা কিছু সহায় নাপাব। বন্ধু কিছু ক্ষেত্ৰত অলপ আপোনালোকৰ যিহেতু তৃতীয় স্থানত বহিছে, গতিকে বন্ধুৱে আপোনালোকক কিন্তু অকণমান ঠগাব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত আপোনালোকে অলপমান চাই চিতি চলিব ধনুৰাশিৰ। বাকী ক্ষেত্ৰত কিন্তু ৰাহু অকণমান শুভ, তৃতীয়ত কিন্তু অতি শুভ। কিন্তু এই কমিউনিকেশ্যন ক্ষেত্ৰত কিন্তু অকণমান অশুভ। ছ'চিয়েল মিডিয়া বা কমিউনিকেশ্যনত আপোনালোকে পষ্ট দিওঁতে বা আপোনালোকে ফটো দিওঁতে, ভিডিঅ' দিওঁতে চাই চিতি দিব। তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। নহ'লে কিন্তু অকণমান ফচা অলপ হ'ব পাৰে। গতিকে এতিয়া আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ ধনুস্থানত বহিছে ৰাহু। গতিকে ধন, আত্মীয় কুটুম্ব, টকা পইচা, বেপাৰ বাণিজ্য, পাৰ্টনাৰশ্বিপ এইবিলাকত আমি দ্বিতীয় স্থানটো চাব পাৰোঁ। গতিকে পাৰ্টনাৰশ্বিপত কিছু মানে আই ইনকামত অলপ বাধা আহিব। পাৰ্টনাৰশ্বিপত ঠগাব পাৰে, অলপ ব্যয় হ'ব পাৰে। পাৰ্টনাৰশ্বিপত অলপ মনোমালিন্য হ'ব পাৰে। গতিকে ব্যৱসায় বাণিজ্য যিসকলে কৰি আছে বা কৰিব, তেওঁলোকে গোটেই 1.5 বছৰৰ কাৰণে অকণমান চাই চিতি চলিব। নহ'লে পাৰ্টনাৰশ্বিপত অলপ হেম্পাৰ পৰিব পাৰে। দ্বিতীয়তে চাওঁ আমি টকা পইচাৰ ক্ষেত্ৰত অকণমান আই ইনকাম কমিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত অলপ অভাৱ অনটন হ'ব পাৰে। গতিকে আপোনালোকে চাই চিতি চলিব ৰাহুৰ কাৰণে। আৰু হৈছে আপোনাৰ যিহেতু আত্মীয় কুটুম্ব, এতিয়া আত্মীয় কুটুম্বৰ লগত অকণমান মনোমালিন্য, অকণমান বেয়া ভাৱ, অকণমান এনেকুৱা অলপ বেয়া পোৱা ভাৱ এইবিলাক মানে হ'ব পাৰে। গতিকে আপোনাৰ আত্মীয় কুটুম্বৰ লগত মিলামিলি কৰি থকা বা সকলৰ মিলামিলিকৈ থকা এইবিলাকৰ কাৰণে আপোনালোকে কিন্তু ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব। যদি আমি চাওঁ কুম্ভ ৰাশিতে বহিছে। গতিকে ৰাহু কেতু এইবিলাক যেতিয়া ৰাশিত বহে, খং বেছি হয়, মাছ মাংসৰ প্ৰিয় হয়, টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান সমস্যা হয়। গতিকে কুম্ভ ৰাশিৰ কিছু টকা পইচাৰ সমস্যা হ'ব পাৰে। ৰাশিত বহাৰ কাৰণে অকণমান গাৰ অসুখ হ'ব পাৰে, পেটৰ বিষ, গাৰ বিষ, ভৰিৰ বিষ হ'ব পাৰে। তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে এতিয়া চাওঁ আমি ৰাহুই যিহেতু বিদেশ ভ্ৰমণ কৰাব পাৰে আপোনালোকক। কিন্তু বেমাৰ আজাৰৰ কাৰণে বিদেশ ভ্ৰমণ, কাম নোহোৱাকৈ ঘূৰি ফুৰা, এইবিলাক মানে বিভিন্ন সমস্যা কৰিব পাৰে। যিহেতু কুম্ভ ৰাশিৰ শনিৰ ৬৬ চলি আছে, এই ৬৬ৰ লগতে ৰাহুৱে অকণমান এফেক্ট কৰিব। যদি আমি চাওঁ মীন ৰাশিতে বহি আছে শনি। গতিকে মীন ৰাশিৰ দ্বাদশ, খৰচ, ব্যয় এইবিলাকত বহিছে যিহেতু ৰাহু। খৰচ বৃদ্ধি হ'ব, টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান চলিব। আৰু ভাল কামত পইচা নালাগে। টকা পইচা হ'লে আপোনালোকৰ আৰু ঘূৰি অহা চান্সটো নাই। যিহেতু বেয়া কামত টকা পইচাটো খৰচ হ'ব পাৰে, বেয়া কামত লাগিব পাৰে এনেকুৱা। গতিকে ৰাহুৰ ক্ষেত্ৰত আপোনালোকে 100% প্ৰতিকাৰ কৰা দৰকাৰ। ব্যয় হ'ব, টকা পইচা ব্যয় হ'ব। ঘৰৰ যিকোনো বস্তু অকণমান অন্যায় হ'ব পাৰে বা আপোনালোকৰ বস্তু হেৰাব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে মীন ৰাশিৰ। গতিকে মীন ৰাশিয়েও কিন্তু ৰাহুৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। এতিয়া আমি সৰু সুৰা প্ৰতিকাৰ মই গোটেই ৰাশিৰ সৰু সুৰাকৈ কৈ দিছোঁ। আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ, এটা বস্তু চাব, মেষ ৰাশিৰ ক্ষেত্ৰতো কিছু অকণমান অশুভ আমি পাইছোঁ। দশম স্থান আমি যদি চাওঁ প্ৰথমৰ পৰা কুম্ভ ৰাশি, তাৰপিছত মকৰ ৰাশি, তাৰপিছত বৃশ্চিক ৰাশি মনত ৰাখিব, তুলা ৰাশি, সপ্তম স্থান হৈছে সিংহ ৰাশি, তাৰপিছত কৰ্কট ৰাশি, মিথুন ৰাশি, বৃষ ৰাশি।
এইকেইটা ৰাশিৰ কিছু অকণমান মিডিয়াম বুলি ক'ব পাৰি। বাকীকেইটা ৰাশিৰ কিছু অশুভ থাকিব। আৰু 3 নম্বৰ ৰাশি হৈছে ধনুৰাশি, তৃতীয় 6 হৈছে কন্যা ৰাশি, দশম হৈছে বৃষ ৰাশি, একাদশ হৈছে মেষ ৰাশি। এইকেইটা ৰাশিৰো কিছু অকণমান সৰু সুৰা সমস্যা কমিব, কিন্তু মানে বহুত বেয়া নকৰে ৰাহুই। এইকেইটা ৰাশি মই কৈ দিলোঁ। এইকেইটা আপোনাৰ যিহেতু চন্দ্ৰ উদ্ধি আছে, যোনদিনা সঞ্চাৰ হ'ব চন্দ্ৰ উদ্ধি বা তাৰা উদ্ধি এইবিলাক থাকিলে কিছু অকণমান সমস্যাবিলাক কমে, বহুত বেয়া ফল প্ৰদান নকৰে। যদিও অলপ বেয়া কৰিব, তথাপিও 100% বেয়া ফল প্ৰদান নকৰে ৰাহুই। আৰু কিছু ক্ষেত্ৰত যদি চাওঁ, বাকীকেইটা ধনহানি, শত্ৰু ভয়, কাৰ্যহানি, ৰোগ প্ৰবাস, অগ্নিভয়, মৃত্যু ভয়, কষ্ট এইবিলাক কিন্তু অলপ দি থাকিব। গতিকে তেনে ক্ষেত্ৰত আমি এইকেইটা বস্তু চাব পাৰোঁ এইকেইটা ৰাশিৰ। এতিয়া প্ৰতিকাৰ হিচাপে আমি এটা কাম কৰিব পাৰোঁ, যিসকলে পাৰে গোমেট এটা ধাৰণ কৰিব পাৰে 1.5 বছৰৰ কাৰণে। কম দামী ল'ব পাৰে, 500 টকাৰ পৰা পায়। কম দামী এটা ধাৰণ কৰি থাকিব পাৰে 1.5 বছৰৰ কাৰণে। 1.5 বছৰ পিছত আপোনালোকে আকৌ খুলি দিব পাৰে। গতিকে আৰু নহ'লে আপোনালোকে যিহেতু চন্দন গছৰ বগা চন্দনৰ শিপা ধাৰণ কৰিব পাৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। বগা চন্দনৰ শিপা কিন্তু ভাল ফলে প্ৰদান কৰে। 1.5 বছৰ পিন্ধিব লাগিব। এতিয়া মই প্ৰথমতে কৈছোঁ, যিসকল জাতক জাতিকাৰ দশম স্থানত বা একাদশ স্থানত ৰাহু বহি আছে নিজৰ জন্মচক্ৰত, আৰু ৰাহু যিহেতু সঞ্চাৰ হ'ব, আৰু সেই সময়তে আপোনালোকৰ কিন্তু চাকৰিবিলাকৰো কিন্তু ট্ৰেন্সফাৰ যোগ বা সঞ্চাৰ যোগ দেখা যায়। যিসকলৰ ভাল গ্ৰহৰ লগত সঞ্চাৰ হ'ব, যেনেকৈ বুধ, বৃহস্পতি, শুক্ৰৰ লগত, তেতিয়াহ'লে ভাল ট্ৰেন্সফাৰ হ'ব। যদি শনি লগত বা মংগলৰ লগত সঞ্চাৰ হয়, তেতিয়া কিন্তু ছাছপেনশ্যন বা বেয়া এনেকুৱা মানে অকণমান সঞ্চাৰত অকণমান বেয়া হ'ব। গতিকে এইকেইটা আপোনালোকে চাই ল'ব। এইকেইটা বস্তু নিজৰ জন্মচক্ৰৰ লগত অলপ মিলাই চাব, তেতিয়া কিন্তু আপোনালোকে ভাল ফল বেয়া ফল গম পাব তেনেকুৱাকৈ। গতিকে ভাল ফল বা বেয়া ফলৰ আমি সকলোৱে পাম। তথাপি কিন্তু আপোনালোকৰ যিসকলৰ পূৰ্বজন্মত বেয়া কৰ্ম কৰি আছিলে, তেওঁলোকৰ কিন্তু অকণমান অশুভ। যিসকলে পূৰ্বজন্মত ভাল ফল ভাল কাম কৰি আছিলে, তেওঁলোকৰ কাৰণে অতি শুভ। গতিকে সদায় ৰাহু কেতুৱে পূৰ্বজন্মৰ ফলবিলাক দি থাকে। তেনে ক্ষেত্ৰত আমি ৰাহুৰ সৰু সুৰা প্ৰতিকাৰ কৰিম। বিশেষকৈ ৰাহু কালত আমি ৰাহুৰ কাৰণে চাকি দিব পাৰি, বা যিসকলৰ ৰাহু বহুত বেয়া চণ্ডাল ভোজনী দিব, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত এইকেইটা আমি চাব লাগিব। আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে। মই যিহেতু গোটেই সৰু সুৰাকৈ কৈ দিছোঁ, নহ'লে বহুতখিনি দীঘল হয়। ধন্যবাদ।